তো সেইটো সকলোকে মোৰ ফালৰ পৰা হেপী হ'লি আজি হৈছে হোলী আৰু মানে মই ইতান ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু এনেকৈ ভিডিঅ' বনাই নহ'লে ইতান মানে ভাবিলোঁ গোটেই মই অসমৰ গোটেই একদম ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব গোটেই অসমৰ হোলীৰ টপ 5 মানে এনেকৈ লৈছোঁ আৰু এনেকৈ দেখাম ব'লক নহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আৰু দোস্ত এইখিনি হৈছে গুৱাহাটী ফেঞ্চি বজাৰ। এখানে একদম মানে হোলীৰ দিনা এনেকুৱা হয় এখানে দেখালোঁ এখানে হ'ল গুৱাহাটীৰ ফেঞ্চি বজাৰ। আৰু এই বাঁহ ভঙা উৎসৱটো হ'ল শুৱালকুছিৰ কিবা এখন সত্ৰৰ নামটো মই মনত নাই ভালকৈ এখন এই বাঁহ ভঙা আৰু এইটো দৃশ্য হৈছে অসমৰ বৰপেটাৰ সত্ৰটো একদম বহুত মানুহ হয় জানে চবে। আৰু এই হৈছে শুৱালকুছিৰে এখন সত্ৰত একদম হোলী গীত গোৱা আৰু চবতকৈ লাষ্টটো হৈছে এই হিমন্ত বিশ্ব শৰ্মাই এই হোলী গাই থকা এইটো বহুত নিউজ হৈছে এইটোৱে চবতকৈ লাষ্ট।